Hey everyone, welcome back to my channel. আজি হৈছে মহাশিৱৰাত্ৰি আৰু আমি যাব ওলাইছোঁ মন্দিৰলৈ। ৰাতিপুৱা ঘৰ সাৰি মুচি কাপোৰ ধুই গা ধুই ওলাইছোঁ আৰু আজি মই ব্ৰত ৰাখিম বুলি ভাবিছোঁ আৰু এয়া মোৰ ৰুমমেট, তাইৰ লগত মই যাম। জ্বৰৰ গাৰে এই যাব ওলাইছে। তো এতিয়া অলপ ভাল হৈছে বাৰু আৰু মই বুট তিয়াইছোঁ। তো এতিয়ালৈকে একো খোৱা নাই। তাৰপিছতে গৈ পেলাই ভাবিছোঁ যে ফল মূল কিনি আনিম, যিহেতু গোটেই দিনটো নোখোৱাকৈ থাকিম বুলি ভাবিছোঁ। ৰাতি মই ভাবিছোঁ কোমল চাউল খাম বুলি। তো সেয়াই, তো চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। আমি কলেজৰ পৰা ওলাব লৈছোঁ, হোষ্টেলৰ পৰা ওলালোঁ আৰু এজনী ছোৱালী পিজিৰ পৰা আহি আছে। তো তাইক লগ কৰি আমি যাম আৰু এতিয়া। কি আহি আছোঁ বলক আমাৰ লগত দেখাই আছোঁ তাত পূজা পাতল কেনেকৈ হৈছে। ৰাতিপুৱা যোৱাহেঁতেন চাগে ভাল হ'লহেঁতেন, এতিয়া ভিৰ হ'ব। চ' গাইজ আমি আহি আছোঁ, ৰাস্তা পাইছোঁ। এইফালে কৃষ্ণা, এইফালে মঞ্জু, মই, আমি তিনিজনী আৰু। নগাঁও আইন মহাবিদ্যালয় আমি পাৰ হৈছোঁ, অলপকৈ দেখাই দিলোঁ। আৰু মই ইমান ভাল পাওঁ নহয় শিৱৰাত্ৰি এনেকৈ কিবা আহিলে মন্দিৰ যাব পৰাকৈ বহুত ভাল লাগে, মনটোৱে পবিত্ৰ হোৱা যেন লাগে। এইফালে দেখিছেনে গোটেই ভাঙৰ লাডু সজাই থৈছে বিকিবৰ কাৰণে। আৰু এইফালে আমি ধূপ আৰু চাকি লৈছোঁ আৰু এয়া হৈছে বিৰি, তলফালে ভাঙৰ লাডু গোটেই থৈছে, ডাঙৰ ডাঙৰ ভাঙৰ লাডু। আৰু আমি ল'লোঁ 3 গছকৈ চাকি, ধূপ আৰু বেলপাত, গাখীৰ শিৱলিংগক অৰ্পণ কৰিবৰ কাৰণে, মহাদেৱৰ দৰ্শন কৰিবৰ কাৰণে, পূজা কৰিবৰ কাৰণে। ইমানেই মানুহ, তো মই মোবাইলটো থৈ দিছিলোঁ আৰু আহিলোঁ পূজা কৰি। এয়া অকণমানকৈ দেখাই দিছোঁ। भैया 10 क्या पप्पू আমি আনিছোঁ 20 টকা। আমি আহিছোঁ গন্নে কা ৰস পিনে। দৰদাম কৰিছে কোনে? মেইন মানুহ দাদা আহিছে। अभी इंटरनेट पे जाएगा ना, फेमस हो जाएंगे आप। गाइस बहुत गरम उठले, चुलचुली बांधि ललो আৰু সেইকাৰণে। নাইস ষ্টাইল, নাইস ষ্টাইল। নহয় নহয় গাইজ নহয়, ফটো মাৰিবৰ কাৰণে বেলেগ পছত লাগিব ন? নহয় নহয় গাইজ নহয়। তো আমি এতিয়া আহিছোঁ এয়া কলা আঙুৰ ল'বৰ কাৰণে। গাইজ ময়ো মিনি ব্লগ দিম বুলি ভাবিছোঁ, চাব দেই। কি নামটো কি বুলি আছে? তৃষ্ণা, তৃষ্ণা বৰুৱা। আমি চব বৰুৱা বৰুৱা। মই যে ৰোড ক্ৰছ কৰাটো একদম বহুত ভয় লাগে আৰু ছিগনেল দি যে মই যাব নোৱাৰোৱেই মানে। আজি ওমেন ডে দিনাখন প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত চিত্ৰ প্ৰদৰ্শনী কিবা এখন আছে আৰু তো গৈছিলোঁ, কিন্তু ওপৰত গ'লে টিকেট লাগে কাৰণে গুচি আহিলোঁ। আৰু মোৰ মৰম লগাকেইটা কিমান মৰম লগাকৈ শুই আছে দেখিছেনে? আৰু কলেজ আহি আপোনালোকক অকণমান দেখাই দিছোঁ শিমলুখিনি কিমান ধুনীয়াকৈ পৰি আছে। হেল্ল' হেল্ল' হেল্ল', মই আহিলোঁ। মানে ইমানেই ভিৰ, আপোনালোকক বেছি দেখাবই নহ'লে বাৰু। ভিতৰত মই ভাবিছিলোঁ যে যেনেকৈ পূজা কৰিছে দেখাম, কিন্তু মোবাইলটো ওলাই থাকিলে মোবাইলটো পেলাই দিব, মানে মানুহ ইমানেই ভিৰ হৈ গৈছিলে। অকণমান সোনকালে যাব লাগিছিলে, আমাৰ যোৱা দেৰি হ'ল, 10:30 বজাত ইয়াৰ পৰা ওলাই গৈছোঁ। মানে উঠা দেৰি, আজি উঠা দেৰি, মানে শুই থাকিবই মন যায় যে। উঠি পেলাই মানে কি হ'ল, দেৰি হ'ল মানে ঘৰ সাৰিলোঁ, ঘৰ মুচিলোঁ, কাপোৰ চাপোৰবিলাক ধুলোঁ, গা চা ধুই মেলি আহি ওলাই মেলি গৈছোঁ আৰু লগৰজনী তাইৰো এনেকৈ কাপোৰ চাপোৰ ধুইছে। তো আমি 10:30 বজাত গৈছোঁ আৰু এয়া এডাল হেৰি লৈছোঁ মই, দেখিছেনে? মোক নালাগে বোলে এইটো পিন্ধিলে। ভাইটিক মই ক'লোঁ যে মই কি কিনিছোঁ, ভাইটিয়ে কৈছে বা 20 টকা দি কিনিছে, তোৰ মোক নালাগিব, 20 টকা বস্তুৱে মোক নালাগিব, একো লৈ থকা কথা নহয়। মই কিবা বিশ্বাসত কিবা এনেকৈ যদি ভগৱানৰ কিবা কথা কওঁ, সি মানে নামানে মানে। মই আপোনালোকক দেখাম বুলি ভাবিছোঁ আঙুঠিটো, মই আঙুঠিটো থৈছিলোঁ আকৌ পিন্ধিলোঁ মানে। তো মই পাহৰি পেলাই বিচাৰি আছোঁ। মই আজিকালি ইমান ভুলক্কাৰ হৈ গৈছোঁ, পিন্ধিয়ে মোবাইল হাতত লৈ মোবাইল বিচাৰি থাকোঁ। বাৰু এইটো পিন্ধিলে বোলে ভাল, মোৰ ৰুমমেটে কৈছে, নাজানো আৰু। তো মই এইটো 50 টকা 30 টকা দি আনিছোঁ। আৰু এটা আনিছোঁ গল্ডেন, সেইটো ধুনীয়া আছে। আৰু তাৰপাছতে মোৰ মানে কি, ব্ৰত ৰাখিলে মই কিছুমান ভিডিঅ' চাইছোঁ, ব্ৰতৰ খানা ৰাম পুৰি চুৰি খাই দিছেচোন, কিন্তু তেলজাতীয় বস্তু খাব নালাগে। মই ইয়াত মানে এয়া হোষ্টেলত থাকিলে কিন্তু ব্ৰত ৰাখিব নোৱাৰি। আজিলৈকে ব্ৰতৰ খানা কিন্তু বেলেগৰ পৰা শুনিছোঁ যে হোষ্টেলত থাকিলে ব্ৰত ৰাখিব নোৱাৰি, মানে
যি হ'লেও তেল চেল মাৰি দিয়ে। এয়া মই হেৰি ফল মূল কেইটামান কিনি আনিছোঁ, মানে কলা আঙুৰ, মই বহুত ভাল পাওঁ কলা আঙুৰ খাই, আৰু 50 টকা পোৱা। আৰু আপেলৰ দাম বেছি, কিন্তু মই কৈছোঁ যে 50 টকা মিলাই কৰি দিয়ক, তো 4টা আপেল দিছে। তো সেয়াই, আৰু মই বটল এটা কিনিলোঁ এইটো, মানে মই পানী খাবলৈ পাহৰি যাওঁ, বটলবিলাক অকণমান কিউট থাকিলে মানে খাবলৈ মন যায় ন, সেইকাৰণে মই ভাবিলোঁ এবাৰ তেনেকুৱা এটা বুদ্ধি লগাওঁ। মিঠা আছে, আঙুৰকেইটা ভাল আছে।